আপোনালোক সকলোৱে ক'ৰবাত নহয় ক'ৰবাত QR ক'ডৰ ব্যৱহাৰ নিশ্চয় দেখিছে। এই QR ক'ড কি আৰু কেনেকৈ বনায় আপোনালোকে জানেনে? যদিহে নাজানে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক, কাৰণ মই আজি আপোনালোকক ক'ম QR ক'ড কেনেকৈ নিজৰ মোবাইলতেই বনাব পাৰিব। আৰু QR ক'ডটো বনাই আপোনাৰ নথিপত্ৰত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। QR ক'ড জেনেৰেট কৰিবৰ কাৰণে প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে QR ক'ড জেনেৰেটৰ। QR ক'ড জেনেৰেটৰ বুলি চাৰ্চ কৰাৰ লগে লগে ৩ নম্বৰ অপশ্যনটোত দেখিছে এনেধৰণে আহিব। মই এই এপ্লিকেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। এপ্লিকেশ্যনটো ডাউনলোড হোৱাৰ পিছত ইনষ্টল কৰিব, তাৰপিছত অ'পেন কৰিব। এতিয়া মই আপোনালোকক কওঁ QR ক'ড কি। QR ক'ড হৈছে এটা চিক্ৰেট ক'ড, য'ত আপোনালোকৰ সকলোখিনি ডিটেইল ইমেইলৰ পৰা আদি কৰি ফোন নাম্বাৰলৈকে ইয়াত সোমাই থাকে। বেলেগ এটা মোবাইলৰ পৰা আপোনালোকে যদি এই QR ক'ডটো স্কেন কৰে তেতিয়াহ'লে ওলাই পৰিব যে আপোনাৰ QR ক'ডটোৰ ভিতৰত কি কি আছে। আপোনালোকে হয়তো চাৰ্টিফিকেট এনেকুৱা ধৰণৰ বহুতো ডকুমেণ্টছত QR ক'ডৰ ব্যৱহাৰ দেখিছে। এতিয়া চাওক QR ক'ডত কি কি জেনেৰেট কৰিব পাৰিব। টেক্সট ক্লিক কৰি দিব, আপুনি যোনটো জেনেৰেট কৰিম বুলি ভাবিছে সেইটো জেনেৰেট তেতিয়া কৰিব পাৰিব। ইয়াত প্ৰথমত চাওক টেক্সট আছে, URL জেনেৰেট কৰিব পাৰিব, ইমেইল, ফোন, SMS, কণ্টেক্ট, লোকেশ্যন আৰু ৱাইফাই এই সকলোখিনি QR ক'ডত চিক্ৰেটকৈ ৰাখিব পাৰিব। এতিয়া চাওক, ধৰি লওক মই যিকোনো এটা নাম ইয়াত লিখি দিছোঁ A to Z। তাৰপিছত এই জেনেৰেট অপশ্যনটোত ক্লিক কৰি দিব। জেনেৰেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণে আপোনালোকৰ QR ক'ডটো জেনেৰেট হৈ যাব। যদি আপুনি এই QR ক'ডটো বেলেগ ক'ৰবাত ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ওপৰতে থকা এই অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ছেভ হ'ব। অ'কে কৰি দিব, আপোনাৰ QR ক'ডটো ছেভ হৈ যাব। এতিয়া কওঁ এই QR ক'ডটো আপুনি কেনেকৈ চাব। প্লে ষ্ট'ৰত পাব এপ্লিকেশ্যন এটা QR ক'ড স্কেনাৰ বুলি। সেই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত সেই এপ্লিকেশ্যনটোৰ কেমেৰাৰে যেতিয়া এই QR ক'ডটো চাই দিব তেতিয়াহ'লে আপুনি QR ক'ডৰ ভিতৰত লিখা A to Z শব্দটো ওলাই পৰিব। তো বন্ধুসকল, এনেকৈ আপোনালোকে QR ক'ড জেনেৰেট কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি থৈ যাব। ধন্যবাদ।